কমলপুৰত মহামাৰী কৰোনাৰ ভয়াবহ সংক্ৰমণ আৰু আক্ৰান্তৰ সংখ্যা দিনক দিনে বৃদ্ধি পাইছে। কমলপুৰৰ দলমাস্থিত ইকোটেক পেপাৰ্ছ মিলত কৰ্মৰত 7 গৰাকী শ্ৰমিক আক্ৰান্ত হৈছে কৰোনা ভাইৰাছত। আক্ৰান্ত শ্ৰমিক কেইজনৰ সংস্পৰ্শলৈ আহিছিল মিলটোৰ আন বহুতো শ্ৰমিক, যাৰ ফলত সামাজিক সংক্ৰমণৰ আশংকা কৰা হৈছে। প্ৰতিদিনে বহিৰাজ্যৰ পৰা উদ্যোগলৈ আহে শ শ ট্ৰাক, যাৰ ফলত অধিক শংকিত হৈছে এতিয়া মিলটোত কৰ্মৰত আন শ্ৰমিকসকলো। অধিক জনাব আমাৰ সাংবাদিক দীপক দাসে। হয়, সম্প্ৰতি কৰোনা ভাইৰাছে অসমত ভয়াৱহ ৰূপ ধাৰণ কৰিছে। মই এই মুহূৰ্তত এটা উদ্যোগৰ ভিতৰত উপস্থিত আছোঁ। এইটো হৈছে কমলপুৰৰ দলমাস্থিত ইকোটেক্স পেপাৰ মিল আৰু ইয়াতো শেহতীয়াভাৱে 7 গৰাকী শ্ৰমিকৰ দেহত কোভিড অৱস্থিতি ধৰা পৰিছে, যাৰ বাবে ইয়াত শ্ৰমিকসকল যথেষ্ট শংকিত হৈ পৰিছে। মই কেমেৰা পাৰ্চন অমল দাসক পোনে পোনে এই দৃশ্য দেখুৱাবলৈ কৈছোঁ। এইটোৱে হৈছে ইকোটেক পেপাৰ মিল আৰু ইয়াত যথেষ্ট সংখ্যক শ্ৰমিকে ইয়াত শ্ৰমদান কৰে আৰু যিহেতু এতিয়া কোভিডৰ প্ৰায় 8 গৰাকী শ্ৰমিকৰ দেহত ইতিমধ্যে কোভিড অৱস্থিতি ধৰা পৰিছে, যাৰ বাবে এতিয়া যথেষ্ট সতৰ্কতামূলক ব্যৱস্থা হাতত লৈছে এই ইকোটেক্স পেপাৰ্ছ মিল কৰ্তৃপক্ষই। মোৰ লগত এই পেপাৰ্ছ মিলৰ মহাপ্ৰবন্ধকগৰাকী আছে, তেওঁৰ মুখৰ পৰা মই পোনে পোনে জানিব বিচাৰিছোঁ। ইতিমধ্যে আপোনালোকৰ শ্ৰমিকৰ 7 গৰাকীৰ দেহত ইতিমধ্যে কোভিড অৱস্থিতি ধৰা পৰিছে। কি সতৰ্কতামূলক ব্যৱস্থা আপোনালোকে হাতত লৈছে? হয়, যেতিয়াৰ পৰা চৰকাৰী গাইডলাইন আমি পাইছোঁ তেতিয়াৰ পৰা আপুনি গ'লে গম পাব, আমাৰ গেটৰ বাহিৰৰ পৰা আৰম্ভ কৰি আমাৰ ভিতৰলৈকে আমি যিখিনি প্ৰিকুৱেশ্যন লৈছোঁ, তাৰ কাৰণে আমাৰ গোটেই ইণ্ডাষ্ট্ৰিটোত মাত্ৰ এতিয়ালৈকে 7জনৰ আমি পজিটিভ পাইছোঁ। আমি কণ্টিনিউ 3 দিন আমি ডক্টৰে ইয়াত আহি চেকআপ কৰিছে, কণ্টিনিউ ডবল টিম আহি কেনে আপোনাৰ 6 তাৰিখ, 7 তাৰিখ, 8 তাৰিখ, তাৰ ভিতৰত মাত্ৰ 7জনৰ পজিটিভ কেছ ওলাইছে। 7জনৰ বাকী আপুনি গমেই পাব, বাহিৰৰ পৰা আমাৰ প্ৰথমতে আমাৰ ধৰক আমি যিটো হাত ধোৱা ব্যৱস্থা কৰিছোঁ, তাৰ বেচিন, তাৰপিছত হেণ্ড ৱাছ ৰাখি দিছোঁ। ইয়াত গেটত আপোনাৰ ইয়াতে চেনিটাইজাৰ আৰু প্ৰত্যেকজন ব্যক্তিকে আপোনাৰ আমি এইটো কৰি আছোঁ, আপোনাৰ টেম্পাৰেচাৰ টেষ্ট কৰি আছোঁ আৰু মেচিন, টয়লেট, যিমানবিলাক আমাৰ কোৱাৰ্টাৰ আছে, কলনী আছে, সকলোতে আমি চেনিটাইজাৰ ব্যৱস্থা কৰিছোঁ 24 আৱাৰ্ছ। সেইকাৰণে আমাৰ ইয়াত সংক্ৰমণৰ হাৰটো কম, খুবেই কম। কিন্তু 7 গৰাকীৰ দেহত ইতিমধ্যে হয়, 7 গৰাকীৰ দেহত কোভিড পজিটিভ পোৱা গৈছে আৰু তেখেতসকলক লগে লগে আপোনাৰ চৰকাৰী এম্বুলেঞ্চ আহি কেনে তেখেতসকলক লৈ গৈছে। কাৰোবাক ৰাখিছে হয়তো আপোনাৰ হেভেলছত, কাৰোবাক ৰাখিছে IITত। এতিয়া যথেষ্ট ট্ৰাক ইয়াত সোমাই বা প্ৰত্যেকখন ইয়াৰ পৰা বাহিৰলৈ যায়। হয়, আমি যিখিনি আমি প্ৰিকুৱেশ্যন লৈছোঁ আপুনি নিজে চালে গম পাব। ইয়াত চেনিটাইজাৰটো আমাৰ প্ৰত্যেকখন গাড়ী, আনকি মটৰচাইকেল, চাইকেল কাকো আমি বাদ দিয়া নাই। সকলোকে আমি ইয়াতে সকলো গাড়ী ঘোঁৰা সকলোকে আমি চেনিটাইজাৰ কৰোঁ। হয়, ক'ব লাগিব যে যথেষ্ট যি উদ্যোগ কৰ্তৃপক্ষ আছে, এই উদ্যোগ কৰ্তৃপক্ষই তেওঁলোকে যথেষ্ট সতৰ্কতামূলক ব্যৱস্থা হাতত লৈছে। মই কেমেৰা পাৰ্চন অমল দাসক নিউজ লাইভৰ দৰ্শকক পোনপটীয়া দৃশ্য দেখুৱাবলৈ গৈছোঁ। এইসকল শ্ৰমিক আহিছে এই উদ্যোগত কাম কৰিবলৈ, পোনপ্ৰথমে তেওঁলোকক চেনিটাইজ কৰা হৈছে আৰু যথেষ্ট সতৰ্কতামূলক ব্যৱস্থা থকা স্বত্বেও কিন্তু 7 গৰাকীৰ শ্ৰমিকৰ দেহত ইতিমধ্যে কোভিড অৱস্থিতি ধৰা পৰিছে আৰু যাৰ বাবে শংকিত হৈ পৰিছে শ্ৰমিকসকল। কেমেৰা পাৰ্চন অমল দাসে পোনপটীয়া দৃশ্য নিউজ লাইভৰ দৰ্শকক দেখুৱাইছে। যদি সম্ভৱ হয় মই শ্ৰমিকসকলৰ মাজলৈ যাব বিচাৰিছোঁ। আপুনি এই উদ্যোগটোৰ ভিতৰত কাম কৰে? হয় ছাৰ, মই ইনষ্টলমেণ্টত কাম কৰোঁ। ইতিমধ্যে 7 গৰাকীৰ দেহত কোভিড অৱস্থিতি ধৰা পৰিছে, কি ক'ব এই মুহূৰ্তত? কি ক'ম ছাৰ, আমাকতো যেইখিনি মাস্ক হওক, গোটেইখিনি চেনিটাইজাৰ হওক, গোটেইখিনি দিয়ে আছে। ইয়াৰ মাজতো এতিয়া ওলাইছে, চেক কৰাৰ ভিতৰত ওলাইছে। হয়, দীপক দাস আপোনাক ধন্যবাদ জনাইছোঁ।